হাই, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। আৰু আমি সন্ধিয়া সময় হৈছে আৰু আমি ওলাই গৈছোঁ টাউন ফালে অলপ চব্জি আনিবৰ কাৰণে। আৰু যিহেতু একেবাৰে আন্ধাৰ হৈছে, যিহেতু মোবাইলৰ ফ্লাছটো জ্বলাই নাই, একদম আন্ধাৰ হৈ গৈছে। এটা কি বনাতে বেটা আৰু বেটিয়ে পিছফালে কি কৰি আছে। আৰু হাজবেণ্ড গৈছে খাচী মাংস খাম কৈছে, খাচী মাংস আনিব গৈছে। আমি গাড়ীত বহি আছোঁ, আমি 5 চালিত আছোঁ। হাজবেণ্ড অহালৈকে ৰখি থাকিব। একদম এইটো ইমানেই মানে উৎপাত কৰি আছে নহয়, নামিব লাগে। গ'ল এতিয়া যাওঁ, এইফালে বহুত ভিৰ হ'ব। বহুত ভিৰ আছে এইফালে ৰাস্তা। গৈ আছোঁ আৰু এইফালে আমি জুৱেলাৰী দোকান এখনত সোমাই দিছোঁ। কিন্তু বেটিৰ পাইলযোৰ ছিঙি আছে, তাকে ভাবিছোঁ ওলাই আহিছোঁ তেতিয়া দিয়ে যাওঁ। তো একেবাৰে পাতলা হৈ গৈছে, তো ইয়াত কৈছে অলপ ৰূপ অলপ দি কিনে বনাই দিম বুলি ক'লে। তো এইফালে আমি কথা পাতি আছোঁ, তাকে দি থৈ যাব লাগিব, 2-3 দিন লাগিব বুলি কৈছোঁ। বৰষুণ যদি বেছিকৈ দিয়ে তো এইফালে পূৰা পানী ভৰ্তি হৈ যায় তিনিআলিটো ফালে। আৰু ৰাস্তা পূৰা বাইক গাড়ী চব পূৰা জাম কৰি দিয়ে। আৰু গাড়ীয়ে যাওঁ নাই, বাইকে যাওঁ নাই, একেবাৰে পূৰা জাম হৈ যায়। পূৰা ৰাস্তা পূৰা ডুবি যায়। যদি বেছি জোৰছে যদি বৰষুণ দি দিয়ে তেতিয়াহ'লে পূৰা বানপানী হোৱা চান্স আছে। যদি বৰষুণ দি থাকে ৰাতিপুৱালৈকে পূৰা পানী হৈ যায়। আধা আধি পানী হৈছে লাহে লাহে কৰি কিনে ঘৰ আহি পাই গ'লোঁ, চাহ তাহ খোৱা হ'ল। আৰু আহোঁতে তিতি গ'লোঁ, মানে গাড়ীখন দূৰত আছিলে। গাড়ীখন ওচৰত আহি পাওঁতে পুৰা তিতি গ'লোঁ। আৰু এইফালে পিঁয়াজ ভাজি আছোঁ। মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, চব্জি বনোৱাখিনি নেদেখুৱাওঁ, যিহেতু বহুত সময় হৈ গ'ল।